কাৰ্বি আংলঙতো প্ৰকাশ পালে বহু প্ৰতীক্ষিত দ্বিতীয় এনআৰচি খচৰা জিলাখনত সৰ্বমুঠ ৮৫.৬৬% লোকৰ নাম প্ৰকাশ এনআৰচি সেৱা কেন্দ্ৰই নিজৰ নাম চোৱা লোকৰ ভিৰ পশ্চিম কাৰ্বি আংলঙতো এনআৰচি দ্বিতীয় খচৰা প্ৰকাশ মুঠ ৩,১৫,৮৫৯ আবেদনকাৰীৰ ভিতৰত প্ৰকাশ পালে ২,৯৩,৫০২ বাদ পৰিল মুঠ ২২,৩৫১ গৰাকীৰ আবেদনকাৰীৰ নাম কৰকান্থী পৰিষদীয় সমষ্টিৰ টেকেলাংজুনত লেম্পছত অনুষ্ঠিত বাৰ্ষিক সাধাৰণ সভা নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্চয়িতা তেৰণপি আগবাঢ়িছো প্ৰথম খবৰলে জুৱা 2017 বৰ্ষৰ 31 ডিসেম্বৰত এনআৰচিৰ প্ৰথম পৰ্যায়ৰ এনআৰচিৰ খচৰা প্ৰকাশ পোৱাৰ পিছত 30 জুলাইত প্ৰকাশ পালে এনআৰচিৰ দ্বিতীয় খচৰা প্ৰথম পৰ্যায়ৰ এনআৰচিৰ খচৰাৰ নাম নোলোৱা সৰ্বমুঠ 6,84,905 আবেদনকাৰীয়ে এনআৰচিত নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন কৰা হৈছিল ইয়াৰে সৰ্বমুঠ 5,06,753 অৰ্থাৎ 85.66% লোকৰ নাম ইতিমধ্যে খচৰাত প্ৰকাশ পাইছে অৱশেষত বহু প্ৰতীক্ষিত এনআৰচি দ্বিতীয় খচৰা 30 জুলাইত প্ৰকাশ পালে কাৰ্বি আংলং জিলাৰ এনআৰচি সেৱা কেন্দ্ৰই নিজৰ নাম চোৱা লোকৰ দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে ডিফু চহৰতো প্ৰতিটো এনআৰচি কেন্দ্ৰতে জিলা প্ৰশাসনৰ তৰফৰ পৰা কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে যাতে কোনো ধৰণৰ শান্তি বিঘ্নিত নহয় তাৰ বাবে কাৰ্বি আংলং জিলা আৰক্ষী প্ৰশাসনৰ মুৰব্বী তথা উপায়ুক্ত মৃদুল কুমাৰ মহন্তই জিলাখনৰ 42টা এনআৰচি সেৱা কেন্দ্ৰসমূহত যথেষ্ট নিৰাপত্তাৰক্ষী ব্যৱস্থা কৰিছে এক সুন্দৰ শৃংখলতাৰ মাজত নাম চোৱা লোকে দীঘলীয়া শাৰী কৰি নিজৰ নাম চোৱাৰ বাবে অপেক্ষা কৰা পৰিলক্ষিত হৈছে সেৱা কেন্দ্ৰসমূহত নিযুক্তি থকা কৰ্মচাৰী তথা বিষয়াসকলেও খচৰাত নাম বিচাৰি দিয়াত অসুবিধা হোৱা নাই এই বাতৰি পৰিৱেশন কৰালৈকে আশংকা কৰা ধৰণে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা বাতৰি অহা নাই অৰুণ লেখথে ৰিপৰ্ট কাট নিউজ আজি এটা ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ'ল অসমবাসী দীৰ্ঘদিনীয়া প্ৰতীক্ষাৰ অন্তত প্ৰকাশ পালে এনআৰচিৰ দ্বিতীয় খচৰা বহু প্ৰতীক্ষাৰ অন্তত আজি প্ৰকাশ পোৱা খচৰাক লৈ উৎকণ্ঠিত ৰাজ্যবাসী সমানে প্ৰতীক্ষাৰ ৰাজ্যৰ আন প্ৰান্তৰ লগতে পশ্চিম কাৰ্বি আংলৰ বাসিন্দা পুৱাৰে পৰা এনআৰচি কেন্দ্ৰত খচৰাত নিজৰ নাম আছে নে নাই তাক চাবলৈ এইদৰে ভিৰ কৰিছে ৰাইজে পশ্চিম কাৰ্বি আংলঙৰ মুঠ 3,15,859 আবেদনকাৰীৰ প্ৰকাশ পালে 2,93,502 গৰাকীৰ নাম বাদ পৰিল 22,357 গৰাকীৰ নাম 14টা কেন্দ্ৰৰ ভিতৰত অতি স্পৰ্শকাতৰ 2টা স্পৰ্শকাতৰ হিচাপে 4টা এনআৰচি কেন্দ্ৰ চিনাক্ত কৰিলে জিলা প্ৰশাসনে অৱশ্যে জিলাখনত আইন শৃংখলা পৰিস্থিতি অটুট ৰখাৰ স্বাৰ্থত পৰ্যাপ্ত নিৰাপত্তা বাহিনী মজুত আছে বৈঠালাংছৰ পৰা জাসন ইংখে ৰিপৰ্ট কাট নিউজ কৰকান্থী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত টেকেলাংজুন লেম্পছত 30 জুলাইত বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হৈ যায় টেকেলাংজুন লেম্পছৰ অধ্যক্ষ অমৰজিৎ ইংটিৰ পৌৰোহিত্যত অনুষ্ঠিত হয় এই সভা লেম্পছৰ সম্পাদক শশাংক নাগৰ উদ্দেশ্য ব্যাখ্যাৰে আৰম্ভ হোৱা এখন সভাত এছঅ' ফিৰোজ ইংটিয়ে নিৰক্ষক হাওৰাঘাট লেম্পছৰ সম্পাদক লিঅ'নাৰ্ড টেৰনে অতিথি হিচাপে অংশ লয় এইসকল বিশেষ ব্যক্তিৰ উপস্থিতিত লেম্পছৰ 2017-2018 বৰ্ষৰ আয় ব্যয়ৰ হিচাপ দাখিল কৰা হয় আনহাতে 2018-19 বৰ্ষত ইয়াতকৈ অধিক লাভান্বিত কেনেকৈ কৰিব পাৰি ইয়াৰ সন্দৰ্ভত আলোচনা বিলোচনা তথা দিহা পৰামৰ্শ কৰে বিশেষ প্ৰতিবেদক কাট নিউজ আন বছৰৰ দৰে এইবাৰো ডিফু চিফং সাজিৰত এইচএছএলচি এইচএছএছএলচি বিএ বিএসসি টেকনিক্যাল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক জনাই উষ্ম সম্বৰ্ধনা অঞ্চলটোৰ বিশিষ্ট সমাজসেৱক ৰামচন্দ্ৰ টেৰণৰ পৌৰোহিত্যত চহৰৰ বহু গণ্যমান্য ব্যক্তিসকলৰ উপস্থিতিত 29 জুলাইত চিফং সাজিৰৰ খেলপথাৰত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ সভাত ছাত্ৰ-ছাত্ৰীসকলক এই সম্বৰ্ধনা আনুষ্ঠানিকভাৱে জনোৱা হয়
চিফং সাজিৰৰ যুৱক যুৱতীসকলৰ দ্বাৰা পৰিৱেশিত সুন্দৰ সমবেত সংগীতেৰে সভাৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। এই সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰতন তেৰণে ডিফু চিফং সাজিৰত HSLC, HSSLC, BSc, BA, টেকনিকেল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক একোখনকৈ কাৰ্বি ফুলাম পহু আৰু প্ৰশস্তি পত্ৰৰে জনাই উষ্ম অভিবাদন। উল্লেখ্য সভাত পৰিষদৰ কাৰ্যবাহী সদস্য ৰতন তেৰণৰ উপৰিও প্ৰাক্তন যুটীয়া সচিব বিশিষ্ট লেখক ও সাংবাদিক জয়সিং টকবি প্ৰমুখ্যে বহু গণ্যমান্য ব্যক্তি আৰু চিফং সাজিৰৰ কেইবা শতাধিক ৰাইজে অংশগ্ৰহণ কৰে। পঢ়া ল'ৰা ছোৱালীক আমি সকলো গাৰ্জেনে তেওঁলোকক আমি উৎসাহ দিব লাগিব আৰু তেওঁলোকক আৰু যেন তেওঁলোকে পঢ়িব পাৰে আৰু যেন আগবাঢ়িব পাৰে। কাৰণ আপোনালোকে সকলোৱে জানে যে কাৰ্বি আংলঙত এতিয়াও আমি ইয়াত বসবাসিত কৰা সকলো ৰাইজে এতিয়াও 100% আমি এডুকেশ্যন পোৱা নাই। এতিয়াও আমি বহুতো আগবাঢ়িবলগীয়া আছে, বহুতো কৰিবলগীয়া আছে। ল'ৰা ছোৱালী পঢ়া শুনাত এতিয়াও পিছ পৰি আছে, তেওঁলোক পঢ়াব লাগে। গাৰ্জেনখিনিও তেওঁলোকৰ ল'ৰা ছোৱালীক পঢ়া শুনাত উৎসাহ দিব লাগে আৰু সহায় কৰিব লাগে। তেওঁলোকে কমচে কম মিনিমাম হ'লেও এটা স্তৰলৈকে তেওঁলোকে পঢ়া শুনা কৰিব লাগে। নলেজ তেতিয়াহে বাঢ়িব আৰু শিক্ষা হ'লেহে মানুহ প্ৰগতি হ'ব, ডেভেলপমেণ্ট হ'ব। মই আজি মোৰ মিটিঙত মই ৰাইজক আহ্বান কৰিছোঁ যে টকা পইচাৰ যদি অসুবিধা হয়, দৰিদ্ৰতা যদি আমাৰ পঢ়া ক্ষেত্ৰত শিক্ষা লোৱাৰ সময়ত যদি আমাৰ অসুবিধা পৰে, তেনেহ'লে আমি এই ফিজ দিয়া স্কুলবিলাকক লৈ লক্ষ্য নকৰি আমাৰ গভৰ্ণমেণ্টৰ পৰা দিয়া বহুতো স্কুল আছে, হিন্দী মিডিয়াম আছে, বেংগলী মিডিয়াম আছে, অসমীয়া মিডিয়াম আছে, ইংলিছ মিডিয়ামো আছে। সেইবিলাক স্কুলত বিনামূলীয়া যেতিয়া পাঠ্যপুথি পায়, ইউনিফৰ্ম পায় আৰু শিক্ষা পায়, তাত পঢ়িও ডাঙৰ মানুহ হ'ব পাৰে। তাৰে মই আজি এক্সাম্পল দিছোঁ। আজি এক্সাম্পল এইটোৱে দিছোঁ যে ডক্টৰ জয়ন্ত ৰম্পিও আজি গভৰ্ণমেণ্ট স্কুলত, ডিফু গভৰ্ণমেণ্ট হাই স্কুলত পঢ়ি পেলাই তেওঁ অসমীয়া স্কুলত পঢ়ি পেলাই এজন ডক্টৰ হ'ব পাৰিলে। চাৰ্চিং ডক্টৰ আজি পায়তো চাৰ্চিং ডক্টৰ সকলোৱে আমাৰ চিনি পায়, চাৰ্চিং তেৰাং ডাঙৰীয়া। তেখেতেও এইখন স্কুলৰ পৰাই গভৰ্ণমেণ্ট স্কুলৰ পৰাই পঢ়ি পেলাই অসমীয়া মিডিয়ামত পঢ়ি পেলাই তেওঁ ডক্টৰ হ'ব পাৰিছে। আজি আমাৰ যে স্বয়ং আমাৰ HED মিনিষ্টাৰ চুমৰংহাং ডাঙৰীয়াও তেখেতেও আজি ডিফু অসমীয়া গভৰ্ণমেণ্ট মিডিয়াম স্কুলত পঢ়ি তেওঁ মেট্ৰিক পাছ কৰিছে। ডিফু কলেজৰ পৰা BA পাছ কৰি পেলাই আজি তেখেতে ৰাজনীতি জীৱনত তেখেতে ছাকচেছফুল হৈছে। তেখেত এজন কেবিনেট মিনিষ্টাৰ হ'বলৈ সক্ষম হৈছে। মংগল ইংঘে ৰিপৰ্ট, কাৰ্ট নিউজ। সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। Please step in Ishan Motors, a showroom cum sales point of Royal Enfield, opposite of Langpi Dahangi Rural Bank, Dilaji Branch, Rongkhelan, Difu, Karbi Anglong, Assam. For more details, please contact 97748 73915, 7896 169021 or 957 988 008. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ। বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্চ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্চ জুচ। কাঞ্চ আসাম হিল স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেডৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে। নিত্য প্ৰয়োজনীয় বিবিধ ৰস, ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব। বিশুদ্ধ খোৱা পানী, আমৰ ৰস, কমলাৰ ৰস, সৰিয়হৰ তেল, হালধিৰ গুড়ি, আমলখিৰ আচাৰ, চিত্ৰনলা, গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰিৰ মজিয়ালে। ডিফু ধৰমনলা অঞ্চলত মৰমী আত্মসহায়ক গোটৰ উদ্যোগত 30 জুলাইত অনুষ্ঠিত হয় বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ। এই শিবিৰত 3 নং ৱাৰ্ডৰ বহু সংখ্যক পুৰুষ মহিলাই অংশগ্ৰহণ কৰি নিজৰ স্বাস্থ্য পৰীক্ষা কৰোৱায়।
এগৰাকী সবল কাৰ্যক্ষম তথা সুস্বাস্থ্য অধিকাৰী হোৱাকৈ প্ৰতিগৰাকী নাগৰিকে যাতে নিজৰ সুস্বাস্থ্যৰ প্ৰতি সজাগ হয় সেই উদ্দেশ্যে 30 জুলাইত ডিফুৰ ধৰমনলাস্থিত চন্দ্ৰ সিং তেৰণ হাইস্কুলৰ প্ৰাংগণত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। মৰমী আত্মসহায়ক গোটৰ উদ্যোগত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা উক্ত স্বাস্থ্য শিবিৰত বহু সংখ্যক পুৰুষ মহিলাই ভাগ লৈ নিজৰ স্বাস্থ্য পৰীক্ষা কৰোৱায়। পুৱা 10 বজাৰ পৰা দিনৰ 1 বজালৈ অনুষ্ঠিত এই শিবিৰটি মেলেৰিয়া বিভাগৰ জিলা প্ৰকল্প বিষয়া আবেদ কিলিং, জেনেটৰিয়েট পৰিদৰ্শক হেমচন্দ্ৰ তেৰণ, মেলেৰিয়া পৰিদৰ্শক জিতেন ক্ৰো, SW বিদ্যা সিং টিছো, SFDW বাবুৰাম চেত্ৰী প্ৰমুখ কেইবাগৰাকী চিকিৎসা বিষয়া তথা কৰ্মচাৰীসকলে উপস্থিত থাকি শিবিৰলৈ অহা ৰোগীসকলৰ স্বাস্থ্য পৰীক্ষা কৰোৱায়। উল্লেখ্য উক্ত স্বাস্থ্য পৰীক্ষা শিবিৰটি ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনস্থ ডক্টৰ হাৰবামন ইংটিৰ তদাৰকত অনুষ্ঠিত কৰা হয় বুলি আত্মসহায়ক গোটৰ সভানেত্ৰী মীনা বৰুৱাই সাংবাদিকৰ আগত জানিবলৈ দিয়ে। বিশেষ প্ৰতিবেদক কাট নিউজ। কাৰ্বি আংলঙৰ 17জনীয়া পৰ্বতাৰোহী দলটিয়ে সফলভাৱে নাগালেণ্ডৰ জুকো ভেলী আৰোহণ। কাৰ্বি আংলং মাউণ্টেনিয়াৰিং এছ'চিয়েশ্যনৰ উদ্যোগত আৰু পৰ্বতাৰোহী খৰচিং তেৰাং আৰু হেনৰী তেৰণৰ নেতৃত্বত সম্পন্ন কৰা হৈছিল পৰ্বতাৰোহী দলটিয়ে। এডভেঞ্চাৰ প্ৰিয় লোকসকলৰ বাবে পৰ্বতাৰোহণ এটা উৎকৃষ্ট লক্ষ্য। এই লক্ষ্যই মনটো শৰীৰ মন মজবুত কৰাৰ লগতে সাহসী আৰু পৰিশ্ৰমী কৰি তোলে। এনে এডভেঞ্চাৰ প্ৰিয় লোকসকলক দিশ দিবলৈকে গঠিত কাৰ্বি আংলং মাউণ্টেনিয়াৰিং এছ'চিয়েশ্যন। অলপতে নাগালেণ্ডৰ আটাইতকৈ কষ্টবহল ওখ পাহাৰ জুক ভেলী আৰোহণ কৰি সফলতা অৰ্জন কৰিলে 17জনীয়া পৰ্বতাৰোহী দলটিয়ে। দলটিত আছিল দলটিক নেতৃত্ব দিয়া পৰ্বতাৰোহী খৰচিং তেৰাং আৰু হেনৰী তেৰণৰ উপৰিও এছ'চিয়েশ্যনৰ সম্পাদক এডৱাৰ্ড ৰংচিচি, সাধাৰণ সম্পাদিকা নাৰ ৰংহাংপি, চেৰলিনা তেৰণ পি, লংবি তেৰণ, ৱাইচং তেৰাং, লাৰচিনা ৰংহাংপি, ৰুকাচেন ইংলেং, মিৰ্লিন তাৰুপি, চাৰ্প ইংটি কাঠাৰ, আজাং তেৰাং, বীৰটি ইংটি কাঠাৰপি, কবিতা তেৰণ পি, ভিভিচন তেৰাং, ক্লাৰচন ইটিমুং আৰু সুৰজিত ৰংহাং আদি। তেওঁলোকে সফলতাৰ বাবে জুক ভেলী আৰোহণ কৰি কাৰ্বি আংলঙৰ পৰ্বতাৰোহী দলৰ ইতিহাসত নিজৰ নাম তালিকাভুক্ত কৰিলে। লিহঞ্জৰ বনভোজস্থলী। বনভোজপ্ৰেমীসকলৰ বাবে নামটো হয়তো অতি পৰিচিত। প্ৰকৃতিৰ সুন্দৰ ৰম্যভূমিত অৱস্থিত এই পৰ্যটনস্থলী অৰ্থাৎ বনভোজস্থলী সম্প্ৰতি পৰিণত হৈছে আৱৰ্জনাস্থলীলৈ। বনভোজস্থলী বুলি স্থানটোক চৰকাৰীভাৱে চিনাক্ত কৰিছে, কিন্তু নাই চোৱা চিতা তথা পৰিচালনাৰ বাবে নাই কোনো পৰিচালনা কমিটি। চূড়ান্ত অৰাজকতা আৰু আৱৰ্জনাত পৰিণত এই বনভোজস্থলীৰ বিষয়ে আৰু অধিক জানিবলৈ চাওঁ আহক আমাৰ এই প্ৰতিবেদন। পশ্চিম কাৰ্বি আংলং ৰংখাং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত এয়া লিহঞ্জাৰ বনভোজস্থলী। স্থানীয় তথা জিলা আৰু ৰাজ্যৰ লগতে বহিৰাজ্যৰ পৰ্যটকৰ বাবে উৎকৃষ্ট পৰ্যটনৰ সম্ভাৱনাথলী এই লিহঞ্জাৰ জলপ্ৰপাত। সেউজীয়া গছ গছনিয়ে আৱৰা নাতি উচ্চ শিলাময় পাহাৰে ফাকে নামি অহা এই জলপ্ৰপাতটি অপৰূপ সৌন্দৰ্যৰ প্ৰতি বছৰে খৰালি কালত হাজাৰ হাজাৰ পৰ্যটকক টানি আনে। কেৱল খৰালিয়ে নহয়, গ্ৰীষ্ম বা বৰ্ষাকালতো প্ৰতি দেওবাৰে বতৰ ফৰকাল থাকিলে শ শ বনভোজপ্ৰেমীৰ দল আহে এপল প্ৰকৃতিৰ বুকুত আনন্দ উপভোগ কৰি প্ৰীতিভোজ এসাঁজ খাবলৈ। কিন্তু এই সুন্দৰ স্থানত জলপ্ৰপাতী বৈ যোৱা জলধাৰাৰ পাৰে পাৰে আপোনালোকে প্ৰত্যক্ষ কৰিছে কেনেকৈ একাংশ চৰম দায়িত্বহীনতা বনভোজৰ দলে কেৱল নিজৰ আনন্দ উপভোগ কৰিবলৈ আহি ভোজনৰ পিছত অলাগতিয়াল তথা পেলনীয়া সামগ্ৰীসমূহ য'তে ত'তে পেলাই আৱৰ্জনা দম কৰি থৈ দিছে। মুক্ত আৰু সুস্থ বতাহেৰে ভৰপূৰ বনভোজস্থলী কেনেকৈ সেই এচাম অবিবেচক মানুহৰ বাবে লাহে লাহে আৱৰ্জনাময় হোৱাৰ লগতে আশে পাশে বায়ুখিনি প্ৰদূষিত হ'বলৈ ধৰিছে। হয়, এই অৱস্থা এতিয়াই প্ৰতিৰোধ নকৰিলে আগলৈ বহু পলম হৈ যাব। উল্লেখ্য যে ৰাজ্য চৰকাৰে সমগ্ৰ পশ্চিম কাৰ্বি আংলং পৰ্যটনস্থলী হিচাপে গঢ়াৰ কথা বিশাল সভা সমিতিসমূহত কোৱা হৈছে, কিন্তু কামত তেনেকৈ এতিয়াও আগবঢ়া পৰিলক্ষিত হোৱা নাই। তেতিয়ালৈকে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ জিলা পৰ্যটন বিভাগটোৱে হাত সাৱটি বহি থাকিব জানো? মুখ্য কাৰ্যবাহী তুলিয়াম ৰংহাং নেতৃত্বাধীন পৰিৱৰ্তনকামী বিজেপি চৰকাৰে অতি শীঘ্ৰে প্ৰকৃতি এই সৌন্দৰ্যৰ অটুট ৰখাৰ লগতে উৎকৃষ্ট বনভোজস্থলী তথা পৰ্যটনস্থলী গঢ়াৰ বাবে খৰতকীয়া কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে? অৰুণ লেখে ৰিপৰ্ট, কাট নিউজ।
আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ ধন্যবাদ